ৰাজনীতি আৰু বন্ধু সিনেমাখন মই একেখন সিনেমাতে চাইছিলো তো এটা ডিফাৰেন্স মই সেই সিনেমাখন দুখনৰ কি দেখিলো বন্ধু সিনেমাখন যেতিয়া মই চাবলৈ গৈছিলো হল সম্পূৰ্ণ ফুল আছিল আৰু ৰাজনীতি সিনেমাখন চাব যোৱাৰ দিনাখন আঙুলি মূৰত গন্তি কৰিব পৰাকে 10-15 জন ব্যক্তি সিনেমা হলত উপস্থিত আছিল তথাপিতো মোৰ ধাৰণা ভুল বুলি প্ৰমাণিত কৰি প্ৰথম দিনাখনৰ যেটো কালেকচন হল বন্ধু সিনেমাতকৈ ৰাজনীতি বেছি আছিল আৰু যদি আপুনি সেই ভিডিওটো চোৱা নাই বন্ধু সিনেমা আৰু ৰাজনীতি সিনেমা কালেকচনৰ কম্পেৰিজনটো তেতিয়াহলে নিশ্চয় এবাৰ চাই লব আজি কথা পাতো ৰাজনীতি সিনেমাখনৰ বিষয়ে চাই থাকক ভিডিওটো শেষলৈকে তো নমস্কাৰ কেনে আছে সিনেমাখনত আমি দেখা পাওঁ যে জুবিন দাই ক্ৰাইম ৰিপৰ্ট কৰে আৰু সেই চেনেলটো যেটো চেনেলৰ কাৰণে কাম কৰে সেইটো চেনেল হৈছে এই দেশ আৰু সেই চেনেলতে ৰাগিনীও কাম কৰে মানে বৰখাৰণী বিষয়ে কাম কৰে আৰু সেই চেনেলটো চিফ এডিটৰ হৈছে মিন্ময় মানে তপন দাস আৰু সেই চেনেলটোৱে মালিকে এটা কথা কয় যে সিএমৰ ইন্টাৰভিউ ল'ব লাগে আৰু যিজন সিএমে যোৱা 15 বছৰ ধৰি অসমখন চলাই আছে কিন্তু আজিলৈকে কোনো চেনেলত ইন্টাৰভিউ তেওঁ দিয়া নাই কিন্তু এইবাৰ তেওঁ লাইভ ইন্টাৰভিউ কাৰণে ৰেডি হয় আৰু কিয় ৰেডি হয় সেইটো কাহিনী আমি ফ্লেশবেকত গম পাওঁ যে তপন দাস মানে মিন্ময় আৰু দিবাকৰ মানে সঞ্জীৱ শৰ্মা ডাঙৰীয়া দুইজন সৰু কালৰ বন্ধু মানে তেওঁলোক দুইজন নলে গলে লগা বন্ধু চড্ডি বড্ডিছ একেলগে পঢ়িছে একেলগে ভাত খাইছে একেখন কাহিনীতে ভাত খাইছে আৰু তেওঁলোকে একেলগে প্ৰতিবাদও কৰিছিল নিজৰ সংগঠন চলাইছিল দুইজনে একেলগে মিলি কিন্তু দুৰ্ভাগ্যবশতঃ পিছত আমি ফ্লেশবেকত গম পাওঁ যে সঞ্জীৱ শৰ্মা মানে দিবাকৰক চৰকাৰে কিনি লয় আৰু নিজৰ পাৱাৰৰ কাৰণে ইউজ কৰে য'ত মানে তপন দাস থাকি যায় পিছপৰি আৰু এতিয়া তেওঁ এটা ইন্টাৰভিউ হ'ব য'ত লাইভ ইন্টাৰভিউত প্ৰশ্ন সোধা হ'ব যে তেওঁ কি খাই ভাল পায় কি পিন্ধি ভাল পায় ক'ত থাকি ভাল পায় সেইখিনি বিষয়ে প্ৰশ্ন কৰা হ'ব বুলি প্ৰথমতে আমাক দেখুওৱা হয় কিন্তু যেতিয়া লাইভ ইন্টাৰভিউ আৰম্ভ হয় তেতিয়া আমি গম পাওঁ আচলতে তেওঁ সম্পূৰ্ণৰূপে হেৰেছ কৰা হৈছিল সকলো ধৰণৰ প্ৰশ্ন সোধা হৈছিল একো প্ৰশ্ন বাকি নাছিল কূটনীতি ৰাজনীতিৰ পৰা ধৰি সকলো দুখ গুণ মানে সকলো কথা তাত সোধা হৈছিল কি কূটনীতি হল কি প্ৰবঞ্চনা কৰিলে ৰাইজক তো সেই গোটেইখিনি যেতিয়া প্ৰশ্ন কৰা হয় তেতিয়া গোটেই কাহিনী ফ্লেশবেকত আৰম্ভ হৈ যায় আৰু আমি গম পাওঁ যে গোটেইখিনি কাম দিবাকৰ মানে সিএমৰ দ্বাৰাই কৰা হৈছিল সেই তাতে ইন্টাৰভিউ শেষ হোৱাৰ পিছত সকলো যেতিয়া ওলাই পৰে আগত যে সিএমে এখন মুখা পিন্ধি আছিলে এটা ভুলৰ এটা মিছাৰ মুখা পিন্ধি সকলোৰে আগত ধোকা দি গোটেই কামখিনি কৰি আছিলে আৰু ভুলখিনি একচেপ্ট কৰে আৰু তাৰ পৰা আমি গোটেই কাহিনী ফ্লেশবেকত গম পাই যাওঁ যে কি হৈছিলে কিয় হৈছিলে আৰু তেওঁ নিজৰ প্ৰেম ৰাজনীতি বুলি ক'লেও তেওঁ প্ৰেমিকাক ৰাজনীতিৰ কাৰণে এৰি থৈ আহিছিল বুলি দেখুওৱা হৈছে যে তেওঁ নিজৰ মা দেউতাক নিজৰ বন্ধু সকলোকে অকল ৰাজনীতি অকল টকা পইচা নিজৰ পজিশনৰ কাৰণে সকলোকে পাহৰি আগবাঢ়ি গৈছিল বুলি সিনেমাখনৰ প্ৰথমতে দেখুওৱা হয় যদিও শেষলৈকে আমি গম পাওঁ আচলতে এইখিনি গোটেইখিনি কাম দিবাকৰ মানে সিএম যিজন আছিলে তেওঁ বাধ্যত পৰি নিজৰ মৰমৰ কাৰণে নিজৰ বন্ধুৰ কাৰণে এই কামখিনি কৰিবলৈ বাধ্য হৈছিল বুলি আমি পিছত গম পাওঁ আৰু যেতিয়া আমি শেষত গম পাওঁ যে সেই সকলোখিনি কাম যিখিনি দুৰ্নীতি আছিলে যিখিনি কূটনীতি আছিলে সেইখিনি সিএম জনে মানে দিবাকৰে কৰা নাছিলে তেতিয়া কোনে কৰিছিল সেই কথাটোৰ কাৰণে সেকেন্ড পাৰ্টটো ৰাখি দিয়া হৈছে যে আচলতে এই কূটনীতি এই দুৰ্নীতিখিনি মূলত কোন আছিল যোনে সিনেমাখন চাইছে তেওঁলোকে নিশ্চয় গম পাইছে কাক টাৰ্গেট কৰি এই কথাখিনি ৰাখা হ'ল বা কাৰ কাৰণে ৰাখি দিয়া হ'ল সেকেন্ড পাৰ্টটোৰ কাৰণে আৰু কোন আছিলে সেই মূলত সকলোৱে বুজি পাইছে তো সেইটো বিষয়ে মই এতিয়া নকওঁ যদি সেকেন্ড পাৰ্টৰ কিবা ইনফৰমেশ্যন আছে বা আপডেট আহে তেতিয়াহ'লে মই নিশ্চয় আপোনালোকক জনাম ভিডিঅ'ৰ জৰিয়তে তো তেতিয়ালৈকে আমাৰ লগত থাকিব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আপুনি যদি চাই সিনেমাখনত সিৰিয়েলি একো নাই গোটেই কাহিনীখিনি ফ্লেশবেকত চলে তো মোক ক'বলৈ অলপ অসুবিধা হ'ব আপোনালোকে বুজিও নাপাব তো আজিলৈ মানে আকৌ লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে জয় হিন্দ জয় আই অসম লগতে আৰু এটা কথা জুবিন দা আৰু আসামজিত লৈ যেটো কন্ট্ৰভাৰ্সি শুরু আৰম্ভ হৈছে সেই কন্ট্ৰভাৰ্সিৰ বিষয়ে আপোনালোকে কি ক'ব বিচাৰে কমেন্টত নিশ্চয় জনাব সেই কন্ট্ৰভাৰ্সিৰ বিষয়ে মই নিৰপেক্ষ হিচাপে মই ক'ব বিচাৰিম যে এখন গণতন্ত্ৰ দেশ হয় তো ভাল লাগিলে ভাল বুলি কোৱা আৰু বেয়া লাগিলে বেয়া বুলি কোৱা অধিকাৰ আমাৰ সকলোৰে লগত আছে তাক লৈ কোনোবাই যদি প্ৰশ্ন কৰিছে বা কোনোবাই যদি বেয়া পাইছে সেইটো আসলে বেয়া বলগীয়া কথাই নহয় কাৰণ গণতন্ত্ৰ দেশ হয় মই ইমানে কম মই কাৰো পক্ষ লোৱা নাই কাকো ভাল বেয়া বুলি মই ক'বলৈ নাযাওঁ ৰাইজে মেইন তো আপোনালোকে নিজে জনাব কমেন্টত কেনেকুৱা আপোনালোকৰ ধাৰণা কি বা আপোনালোকে কাৰ পক্ষত আছে তো আজিলৈ ইমানে ধন্যবাদ।